হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে পৰিকে ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ লাইবিল তিনিআলিলৈ। আৰু লাইবিল তিনিআলিলৈ কিয় গৈ আছোঁ আপোনালোকক তাত গৈ পাইহে জনাম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। মই আৰু ভণ্টি গৈ আছোঁ। ভণ্টি চব গৰাকহি আছে। আৰু আমাৰ ইমাৰ্জেঞ্চি কেছতো আমাৰ গাড়ী অহা যোৱা প্ৰব্লেম। আমাৰ মানে ইমাৰ্জেঞ্চি কেছতো আমাৰ ঘৰৰ পৰা তিনিআলিলৈকে খোজকাঢ়ি যাবলগীয়া হয়, বহুত প্ৰব্লেম। এই জেগাডোখৰ নাম হৈছে দিহিংমুখ তিনিআলি। আৰু এইফালে আছে নামঘৰ, আৰু এইফালে নদী আছে। আমাৰ দিহিংমুখ তিনিআলিৰ ৰাস্তা চোৱা আপোনালোকে দেখিলে মানে আপোনালোকৰ আহিবলৈ মনে নকৰিব চাগে। আমাৰ ৰাস্তা বহুত বেয়া আছে, তথাপিও আৰু আহিব আৰু আপুনি মানুহবোৰ দেখিছেই চাগে আমাৰ ৰাস্তাবোৰ। এইফালে চাওক, ইয়াত খেতি কৰিব পাৰিব, ৰুবলৈ ধুনীয়া হৈ আছে। এইফালে চাওক, এইটোৱে হৈছে আমাৰ ৰাস্তা, দিহিংমুখৰ ৰাস্তা। ৰাস্তা দেখি আপোনালোকৰ আহিবলৈ মনে নকৰিব চাগে আমাৰ গাঁৱলৈ। কিমান বেয়া আমাৰ গাঁৱৰ ৰাস্তাবোৰ, বহুত বেয়া আছে। আপোনালোকে দেখিলেই বহুত বেয়া আছে। আমাৰ বহুত প্ৰব্লেম হয় গাড়ী মটৰৰ। মানুহ গোট খাই আছে আৰু তাতে পইচা তোলা হৈছে। যোৱা বছৰ কিমান বাৰ পেলাইছে, কিমান বস্তা পেলাইছে আমি নাজানো নেকি? আমি ইয়াত কাম কৰিলে আমি আজিলৈকে মাল এটা দি পোৱা নাই। এতিয়া এই আনি টিকা গালি এতিয়া এনেকৈ ফাটি যোৱাৰ কাৰণে এদিনা এই আচোৱাৰ নিচিনা হৈছিলে।
কোনো মন সাৰ দিয়া নাই ৰাতিপুৱা ওলাই আহিয়ে মই দেখিলোঁ যে নহয় তেতিয়া তাৰপিছত এনেকুৱা হৈছে নহয় তাৰপৰা ঘৰলৈ গৈ চবকে আমি দেখিয়ে নাপালোঁ বুলি কৈছে সেইকাৰণে সোনকালে দেখুৱাইছে বোলে আনি ছিগিব আনি মোক মাতিয়ে থাকে বোলে ক'ত বোলে হেৰি আছে আনি ছিগিব বোলে মই বটালিকা পৰি দিম আনি নিছিগে বুলি তেতিয়া কংগ্ৰেছ এইটো ঢাকি দিলে এতিয়া আকৌ এনেকুৱা হ'ব এইটো ঢাকি দিলে সিহঁতি আজৰি আৰু মথাইখন ছিগিলে চবেই ইয়াত ঢোল বজাই নাচিব লাগে জানো আমাৰ এতিয়া SDC ছাৰ আহিছে সেইজন আমাৰ SDC ছাৰ আহিছে ছাৰে এতিয়া আমাক কি ব্যৱস্থা কৰি দিয়ে Jalannya bidu, sedia bang sedia mulai yang ada. Ini maju di pokoknya kecil suka tuh. আমুকটো বস্তু কৈছে বুলি কৈ দিছে আমুকটো পইচা হৈছে বুলি কৈছে বৰষুণ দিলে কৈছে নহ'ল বুলি কৈ দিলে ন কিবা এনেকে মানে কেনেকে দিব লাগিব তাত দিব লাগিব তাত আপোনালোকে কিয় ডনেশ্যন তুলিছে লাচন গাঁৱৰ মহিলাসকলে আমি মটৰ ঋতুটোৰ কাৰণে নাম কীৰ্তন এটা কৰিম বুলি আমি ৰাইজৰ পৰা ডনেশ্যন এটা বিচাৰিছোঁ গাঁৱৰ মানুহ ওচৰে পাজৰে যদি সহায় কৰিম বুলি বিচাৰিছে আপোনালোকে সহায় কৰিব সোমবাৰে সকাম আছে আৰু সকামৰ বস্তু দিম বুলি যদি ভাবিছে আপোনালোকে তেতিয়াহ'লে দেওবাৰে দিব পাৰিব লাইবিল তিনিআলিত আপোনালোকে আহি যদি দিম বুলি ভাবিছে দিব পাৰিব বস্তুবোৰ তিনিআলি দোকানবোৰতে দি থ'ব পাৰিব সকামৰ কাৰণে আনিছোঁ বুলি ক'লে গম পাই যাব মানুহবোৰে চৰকাৰলৈ বিনম্ৰ অনুৰোধ লাইবিল তিনিআলি মথাউৰিটো সোনকালে বনোৱাৰ ব্যৱস্থা কৰে আৰু যাতে ৰাইজৰ অসুবিধা নহয় তাৰে কামনা কৰিছোঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই বাই গাইজ